মাইজ ডেইলি হাণ্টলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহকচোন আজি ঘৰতে মিক্সিতে সহজভাৱে কেনেকৈ সান্দহ গুড়ি খুন্দিব পাৰি সেয়া চাওঁ। তাৰ কাৰণে এয়া উহোৱা চাউল ভালকৈ ধুই এনেকৈ তৰিয়াই থ'ব 2-3 ঘণ্টাৰ কাৰণে পানী যাবৰ কাৰণে। তাৰপিছত এনেকৈ জুইত ফ্ৰাই কৰি ল'ব। মই চৌকাতে কৰিলোঁ, আপোনালোকে ইচ্ছা কৰিলে গেছতো কৰিব পাৰে। তাৰপিছত এনেকৈ চিম্পলভাৱে মিক্সিত গৰমে এনেকৈ মানে একদম নমায়ে নহয় 1-2 মিনিটমান পিছত এনেকৈ আপোনালোকে গুড়া কৰি ল'ব। আৰু সান্দহ গুড়িটো মানে কৰাই গুড়িটো অকণমান একদম চালি একদম মিহি হৈ গ'লেও ভাল নালাগে, অকণমান দৰদৰীয়া টাইপ হৈ থাকিলে ভাল লাগে। তো চাব আপোনালোকে যেনেকৈ ভাল পায়, চালি যদি ভাল পায় এনেকৈ উলিয়াই আনি চালি ল'ব। মই কাপোৰ এখনে ধৰিছোঁ এইকাৰণে যে গৰমে দিছিলোঁ যে গুড়া হ'বৰ কাৰণে। তো এয়া ষ্টিলৰ পাত্ৰ হয়, সেইটো গৰম হৈ গৈছে। তো এইকাৰণে অকণমান সাৱধানতা অৱলম্বন কৰিব, পুৰিব পাৰে হাতখন। তো এনেকৈ এফালে আমি মিক্সিৰ মানে গুড়া কৰি থাকিম, আনটো ফালে আমাৰ ভাজি থাকিব। মানে এবাৰ আমি ভাজি ল'ম, তাৰপিছত একেলগে ঠাণ্ডা হোৱাৰ পিছত ফ্ৰাই কৰিম, সেনেকৈ নকৰিব। সেনেকৈ কৰিলেও গুড়া হ'ব, কিন্তু আমাৰ সান্দহ গুড়ি বা কৰাই গুড়ি যিটো সোৱাদ, সেই সোৱাদটো আপোনালোকে নাপাবগৈ। তো এয়া আমাৰ সান্দহ গুড়ি প্ৰথম টিপটো ৰেডি হৈছে। এইফালে আৰু ভাজি আছে আমাৰ কেৰাহীত ধুনীয়াকৈ ভাজি হৈ গৈছে। আকৌ মই গুড়ি কৰিম, এনেকৈ প্ৰচেছটো চলি থাকিব যিমানখিনি লাগে। এয়া ফাইনেল লুক। আপোনালোকে কেনেকুৱা পালে জনাব প্ৰচেছটো। থেংক ইউ ফৰ ৱাটছিং মাই ভিডিঅ'।